হে গাইজ কি খবৰ মই চন্দন দাস আপোনালোকক মোৰ কাম চাম একো নাই গতিকে মই ব্লগ চেনেল ইতিমধ্যে মই ইউটিউবত খুলি লৈছোঁ তো আপোনালোকে বহুত মোক ভাল পাব বুলি আৰু আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ আৰু মোক মৰম দিয়ক সাপোৰ্ট কৰক প্লিজ চেনেলটোত যদি নতুন আহে তেতিয়ালে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব মোৰ ঘৰ ঢেকিয়াজুলি শিঙৰিত আৰু গুপ্তেশ্বৰ মন্দিৰ যাওঁতে আপোনাৰ অসমীয়া যি গাঁওখন আছে তাত ঘৰ মোৰ তো মোৰ নাম চন্দন দাস একচুৱেলি আপোনালোকে সাপোৰ্ট আৰু বহুত মৰম দিলে মই খুবেই আগুৱাই যাব পাৰিম আৰু আপোনালোকে সাপোৰ্ট কৰক প্লিজ মোৰ ছোৱালী জানমণি কাম চাম একো নাই এইকাৰণে ব্লগ বনাম বুলি ভাবিছোঁ ব্লগ দি যাম আপোনালোকক হয় নহয় মানে আপোনালোকে চাব খুব অলপ সাপোৰ্ট কৰিব মৰম দিব এয়া মোৰ ছোৱালী জানমণি কামত সাকসেসফুল নহয় এইকাৰণে ব্লগ বনাম বুলি ভাবিছোঁ হয় নহয় জানমণি আজি হ'ল 2 জানুৱাৰী বহুত মানুহ গৈ আছে মন্দিৰলৈ আমাৰ ঘৰৰ ৰাস্তা দি আমাৰ জানমণি খালি ৰাস্তাত গৈ থাকে দৌৰি দৌৰি হয় নহয় জানমণি ছোৱালী জানমণি 1 বছৰ 1 মাহ হ'ল আৰু কালি দিয়া ভিডিঅ'টো চাইছে চাগৈ এয়া কুকুৰ পোৱালিটো শুই আছে আমাৰ আৰু এই জানমণি লগত খেলি থাকে তাই মাটি দিয়া এইফালে চুচু কৰি দিলে ইয়া চুচু ওলাই গ'ল আৰু এইখন হৈছে আমাৰ ৰাস্তা এয়া আমাৰ ঘৰ ইফালে জানমণি খেলি আছে ঐ